Hello everyone, welcome back to my YouTube channel. আৰু মই ভিডিঅ'ছে আপোনাক পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া আমি যাব ওলাইছোঁ এফালে মানে বাৰ্থডে এটা আছে তাতে যাব ওলাইছোঁ। আৰু বহুত দিন ভিডিঅ' দিয়া নাই মানে দিব পৰা নাই। পোৱালিও এতিয়া ডাঙৰ হৈ আহিছে, উৎপাতবোৰো বাঢ়ি আহিছে, তো সেইকাৰণে ভিডিঅ' তেনেকৈ বনাব পৰা নাই। তথাপিতো আজি এটা ভিডিঅ' বোলো বনাওঁ। তো তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। Suli. Hi, Rodia. Hi. আৰু এয়া আমি এফালে আহি পাই গ'লো সি বাৰ্থডে পাৰ্টিত। আৰু আজি বাৰ্থডে আছে আমাৰ সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ দাৰ ছোৱালীৰ জন্মদিন। আৰু এইফালে বাৰ্থডে গাৰ্ল ডৰিনা আৰু লগত বেটা আমাৰ বাৰ্থডে গাৰ্ল। হাই কৈ দিয়া। হাই এনেকৈ মানে ধুনীয়া লাগে। অঁ পঢ়ি আছোঁ আৰু আমি এতিয়া বুক বাগ লগ পাই আৰু এয়া কৈলাশ দা আৰু বেটা জেচিবি নাই এটা অকল এখেতৰ কাৰণে কন্যা বিচৰা হৈছে। এইজন সত্যজিৎ দেউধাৰ ট্ৰেজেডি কিং, বহুত ট্ৰেজেডি। আমি ছোৱালী আনিবলৈ যাবলৈ সাজু হৈ আছোঁ। পিছত দিব হয় নাই কৈলাশ দা? ছোৱালী এজনী বিচাৰি আছোঁ সত্যদালে। সঁচাকৈ বহুত দিনৰ পিছত বহুত দিন লগ পোৱা নাই, ভাল লাগিলে লগ পাই। আৰু এইফালে সীমা বা আমাৰ মৌ বেটি আৰু এইফালে ৰাজা দা বৌ মানে আমি অলপ চেল্ফি টেল্ফি লৈ লৈছোঁ। আৰু এতিয়া আজি কি হ'ল ভাইটিক পাত্তা দিয়া নাই? অঁ চাহ বোলক ক'ত নিছে? লৈ লোৱা, দিছে লোৱা। তাই সেইটো ঠাণ্ডা দিয়া মন চমাবাক লগ পালোঁ দেই বহুত দিনৰ পিছত। হাই চাহ ছোৱালী মোকে লগ ধৰি দিছে, আমাৰ বাবাৰ ছোৱালী মোক এৰি দিয়া নাই। কি কৰি আছ? ভালকে অলপ এনেই আৰু অলপ কোনে বনাইছে? ৰেণী বাই। আৰু এতিয়া আমি খাব লৈছোঁ। তেনেহ'লে ভিডিঅ'টো আগলৈ চাই থাকক, মই খাই লওঁ। কি খাইছা?
ঐ আৰু এইফালে সীমা বাই পুৰা খাবি জানো শকত হৈ যাবি ইমান নাখাবি তই এয়া খাব এতিয়া আকৌ ৰেচিপি ক'ত আছিলে আছে নাই এতিয়া কৈ দিয়া নাই কৈ দিয়া নাই নাই আৰু এইফালে ডেজিবোৰ মই এনেকৈ কৰি মানে যেনিবা চবেই লগ লাগি অলপ মানে ফটো চটো মাৰি লৈছোঁ আৰু এতিয়া যাবলৈ মানে টাইম হৈ গ'ল বহুত সময়ো হ'ল যিহেতু এতিয়া আৰু চবেই শেষত মানে লাষ্টত ফটো চটো মাৰি এতিয়া আৰু যাওঁ আৰু ঘৰলৈ বহুত টাইম হৈ গ'ল বাই বাই এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই বিদিশা আপোনালোকৰ মাজলৈ পুনৰবাৰ মোৰ নতুন ভিডিঅ' লৈ আহি আছোঁ ভিডিঅ' দিওঁতে দুদিনমান দেৰি হ'ব পাৰে সেইবুলি আৰু মোৰ ভিডিঅ' নোচোৱাকৈ নাথাকিব আৰু তেন্তে নতুন এটা ভিডিঅ' লৈ আকৌ অতি সোনকালে আহি আছোঁ আৰু ভিডিঅ'টোৰ শেষত কেইখনমান ফটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ কেনেকুৱা লাগিছে জনাব তেন্তে এতিয়া বাই বাই